নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, এইফালে কম্প্ৰেছৰ মটৰৰ কেপাচিটাৰটো বেয়া হৈ গ'ল। ওচৰলৈ দেখুৱাই দে। AC মটৰ ষ্টাৰ্ট কেপাচিটাৰটো বেয়া হৈ গ'ল। এইটো আনিবলৈ যাব লাগিব এতিয়া বন্ধুসকল। এইটো নহ'লে মটৰ নুঘূৰে। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ, কি কৰিলোঁ কি নাই। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, এইটো এতিয়া খুলিব লাগিব। চেম্পুলটো লৈ যাওঁ, নহ'লে অলপ দিগদাৰ হয় আৰু দিয়াটো দিব, তথাপিও আৰু খুলি লৈ যাওঁ বস্তুটো, তেতিয়া নিশ্চিন্ত মানে দেখিব পাৰিম। আৰু এইটো বন্ধুসকল কেপাচিটাৰটো খুলি ল'লোঁ আৰু এতিয়া আমি ওলাইছোঁ যাবলৈ। আৰু লগত যাব এইফালে ঋতিক ভাই, হাই এটা কৈ দিয়া। বন্ধুসকল, আমি গৈ এডোখৰ পাইছিলোঁ। বাইকখনত মন কৰিলোঁ যে আগ চকাটো মানে পাম্পটো অলপ কম আছে, সেইকাৰণে ভাবিলোঁ দি লওঁ। আগত আৰু দোকান নাই, মানে বহুত দূৰত আছে। ঠাৰি কিমান দিছ? ঠাৰি কৰি দে। বেগটো চাই দে। আৰে বেগটো চাই দে। কিমান আছে? ঠিক আছে, 40 থাকিব নে? 40 আছে। চলো কি কাৰণে? আচ্ছা, আৰু এয়া বন্ধুসকল আমি গৈ আছোঁ। আৰু বন্ধুসকল, আহি আমি পালোহি লেঙেৰিজান বাগান। দেখিছে আপোনালোকে কি সুন্দৰ পৰিৱেশ। অলপ ইয়াত ৰৈ দিছোঁ, অলপ ৰেষ্ট লৈছোঁ। ইমান সুন্দৰ পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। আৰু ইয়াৰ পৰা টাউনলৈ কিমান হ'ব? 1-1.5 কিলোমিটাৰমান হ'ব ন? 1-1.5 কিলোমিটাৰমান হ'ব।
ব'লক আমি টাউন পাই গ'লোঁ দোকানখনো পাই গ'লোঁ এয়া চব নাহৰকটীয়া অমিত ইলেক্ট্ৰিকেল চ' আহকচোন আমি ভিতৰলৈ গৈ চাওঁ দাদা বহিছে ভালে আছে চাওকচোন হ'ব নেকি कैपेसिटी 150 200 लिखा हुआ होगा अस्सी दी चाइनीज मानो जब मिले कम में चाइनीज है ये वाला चाइनीज है क्या ये तो हाई स्पीड वाला है ये भी अच्छा है ये वाला 100 रुपये दे हाई स्पीड वाला ये 1350 वो भी तेरा मतलब मिला हुआ है हेलो हैं अब दो रिक्शा नहीं है बस ঠিক আছে মিলাই দেখুৱাই দিছোঁ এইটো লেংথৰ লগত কোনো মতলব নাথাকে 150 200 150 আছে না এইটো মানে বাকী একো চাব নালাগে এই নম্বৰটো চাব 150 200 380 ন আৰু মটৰৰ না মটৰ মানে এই কম্প্ৰেছৰ মটৰ 300 মিলা আৰু कैसे दिया ना 380 আৰু ফাইনেলি বন্ধুসকল আমি বস্তুটো পাই গ'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ দোকান ঘৰলৈ যাওঁ ইমান গৰম বাপৰে पानी पूरी खाएगा क्या लाएगा क्या चलो এয়া বন্ধুসকল আমি ঝাল চানা খাবলৈ ৰখি দিলোঁ খুব সুন্দৰ চেণ্ট আহি আছিলে গতিকে আমি দুজনে ৰৈ মেলি অলপ সোৱাদটো লৈ চাওঁ বোলো কেনেকুৱা হয় দাদা কেনেকুৱা হয় ইনকাম দিনটোত ইনকাম মানে এতিয়াতো পথাৰত মানুহকেইটা নামি গৈছে অঁ পথাৰৰ কাৰণে ইনকামটো অলপ কমিছে আৰু আচ্ছা পথাৰত মানুহকেইটা উঠি গ'লে তেতিয়া পৰা হৈ যাব প্ৰায় অহা হয়নে এইফালে তেতিয়া হয় প্ৰায় আচ্ছা প্ৰায় ঘূৰা হয় ন আপোনাৰ ঘৰ ক'ত আমাৰ থানাৰ ওচৰতে কছাৰীগাঁও থানাৰ ওচৰত ন জ্বলাটো দিব অলপ কম দিব হা
10 টকা দিওঁ দিয়া নাই কে খুব সুন্দৰ খুব সুন্দৰ বনাইছে দাদা ভাল হৈছে আৰু ফাইনেলি বন্ধুসকল পালোহি মোৰ দোকান এয়া বস্তু লৈ আহিলোঁ লগাই চাওঁ এতিয়া মটৰ চলে নে নচলে এইটো 95 পাৱাৰ বুলি কয় 95 পাৱাৰ লগাই চাওঁ বন্ধুসকল চলে নে নচলে চাই লওঁ যদি নচলে তেতিয়াহ'লে মটৰটো খুলিব লাগিব যেন পাইছোঁ বহুত গৰম পৰিছে যে এইটো আগৰটো হৈছিলে বেয়া গ'ল ফাইনেলি হৈ গ'ল বন্ধুসকল চলি গ'ল হৈ গ'ল ফাইনেলি বন্ধুসকল ইমান গৰমত গৈ আনিলোগৈ মইতো নচলিব বুলি ভাবিছিলোঁ কিন্তু চলি গ'ল